আহ, 6টা সমষ্টি আজি 6টা সমষ্টি কোকৰাঝাৰৰ ডিস্ট্রিক্টে কোকৰাঝার ডিস্ট্রিক্ট হিসাবে আমি 6টা সমষ্টি বিপিএফ দলে নমিনেশন দিছো পকিৰাগ্ৰাম দতমা বনৰগাঁও দেৱৰগাঁও ফালাকাটি আৰু বাওকুংগ্ৰি 6টা সমষ্টি লৈ আমি একেলগে আমি নমিনেশন দিছো আৰু আমি আজি পার্টি অফিসৰ পৰা ৰেলী কৰি আহিছো 6টা সমষ্টি হিচাপে একেলগে আৰু আমি যেটো দেখিবলৈ পাইছে মুঠতে আমাৰ বিপিএফ দল হিচাপে কোকৰাঝাৰৰ এই 6টা সমষ্টিটো বিপিএফে উইনাৰ হ'ব স্পষ্ট ইয়াত যোনে যিমানে নকয় কিয় আমাৰ বিপিএফ দলৰ পজিশনটো খুব ভাল কোকৰাঝাৰত অকল কোকৰাঝাৰ নহয় গোটেই বিটিচিতে আমাৰ বিপিএফ দলৰ পজিশনটো ভাল 1 নম্বৰতে আছে আৰু ইয়াৰ ভিতৰত কোকৰাঝাৰে মানে হাইস্ট মানে লেভেলত সবচেয়ে বেছিকে ভোট লৈ পেলাই আমি জিকিব নাই আমাৰ কোকৰাঝাৰবাসী ৰাইজক বা গোটেই বিটিচিবাসী ৰাইজক মই হেতুকে জনাব বিচাৰিছো যে যেহেতু আমাৰ বিপিএফ দলক সকলো জাতি জনগোষ্ঠী সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি বিশ্বাস কৰো যেনেকৈ ওলাই আহিছে অহা 22 সেপ্টেম্বৰতো এনেকৈ নাঙলত চিনত ভোট দি পেলাই আমাক যোগ্য কৰিব আৰু সকলো জাতি জনগোষ্ঠীয়ে একা আশা লৈ পেলাই আমাৰ বিপিএফ দলত বিশ্বাস কৰি মানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু যেটো আশা লৈ আহিছে বা আমাক সহায় কৰিছে এই আশাটো আমি বিপিএফ দল হিচাপে সরকার বনোৱাৰ পিছত আমি গোটেই সমস্যাবিলাক আমি সমাধান কৰি দিম আজি মনোনয়নৰ শেষ দিন আছে পত্ৰ দাখিলৰ গতিকে কিমানখন আসন কাৰণ কি যেটো জনসাধাৰণৰ সমৰ্থন দেখা পাইছো নাই নাই আমাৰ বিপিএফ দলৰ সমৰ্থন মানে আমি যেটো বিচাৰিছে ইয়াতকৈ সাৰপ্লাস এক্সেস মানে এক্সেস ওলাই আহিছে আৰু আমি যেনেকুৱা ধৰণৰ জিকিব লাগে আমাৰ হিচাপত ইয়াতকৈ বেছি মানে জনসংখ্যা লৈ পেলাই ভোটাৰ লৈ পেলাই আমি জিকিম এটো স্পষ্ট কোনো ইফালে চিন্তা কৰিব লগা নাই বিপিএফ হিচাপে আমি এইবাৰ চৰকাৰ বনামে আৰু ইয়াত আমাৰ আজি একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিছো আৰু সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে ইয়াতে আমি ক'ব পাৰো মেজিকটো কোনটো বুজাই দিয়ে মই নাজানো মুঠতে আমি বিপিএফ দলে 20+ পাই আছো কষ্ট প্ৰমোদে এনেকুৱা মেজিক নাপায় একো নাপায় একটা দুটা বাইচান্স যদি লাখ থাকে একটা দুটা জিকিব পাৰে প্ৰথমটো প্ৰমোদ বড় হাৰিব কষ্ট কথা প্ৰথমত দিন নিজিব মোকতো খোৱা নাই নিজকে কৈ লৈছে এইবিলাক কথা কৈ লাভ নাই খাম্পাক ভোট দিয়া মানুহ নাই খাম্পাকে ইউপিপিএলে হারাবো কারণেহে ক্যান্ডিডেট দিছে ইউপিপিএলে নিজে হারাবো খাম্পাক আমার দরকার নাই এবার এনেকুৱা হৈছে নেকি যে বিটিসি ইলেকশন খাম্পা ভার্সাস লামা এনেকুৱা হোৱা নাই খাম্পাক আমি হারাবো নালাগে ইউপিপিএলে হারাবো আপোনাক বোলে বিচাৰি আপোনাৰ সমষ্টি উলিয়াই লৈছে বিচাৰি দেৱৰ ঘৰ হৈছে বিচাৰি অহা মানুহ আৰু কি ভোট পাব এইফালে ওদালগুৰি তাৰমানে ইউপিপিএলৰ যিখিনি সাপোৰ্টাৰ হৈ পেলাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত আহিছে মোক দেখি পেলাই মই এইটোকে অনুভৱ কৰিছো যে ইউপিপিএলৰ বহুত পাব্লিকে আমাৰ বিপিএফ দলত ওদালগুৰিত ভোট দিব যেহেতু আমাক মোক দেখাৰ লগে লগে মানে সাইন ভিক্টৰি সেইবিলাক দেখাই দিছে আৰু ফ্লাইং ভিক্টৰি দিছে এটা হিসাব নাই বহুত মানুহ হাজাৰ হাজাৰ মানুহে মোক দেখি পেলাই খুব ভাল লাগিছে আৰু এনেকুৱা নমস্কাৰ কৰিছে আচলতে ভিতৰে সব বিপিএফ এনে ওপৰত উপায় নাই ইউপিপিএলে দাবী ধমকি দি পেলাই মানুহটো ওলাই আহিছে আৰু কিন্তু সব আমাৰে সাপোৰ্টাৰ আৰু দ্বিতীয়তে আৰু এটা কথা যে কাম নাই
বৰ্তমান প্ৰমোদ বড়ো কাম নাই, আমাৰ দলে জিকিব।